কাজিৰঙা ৰেষ্টুৰেণ্ট বহুত ডেঞ্জাৰাছ ৰাস্তা হয়। হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ ছানী ব্লগছ। তো গাইজ আজি অলপ ফুৰিব আহিলোঁ। সিদিনাখন শ্বিলঙলৈ গৈছিলোঁ, শ্বিলঙৰ পৰা ফুৰি পেলাই আজি অলপ ফুৰিবলৈ মন গ'ল, চ' আজিও আহিলোঁ ফুৰিবলৈ। আজি গৈ আছোঁ আকাশীগংগা, কিমান এটা ধুনীয়া মষ্ট বিউটিফুল মানে ভিউ পইণ্টত আছোঁ। চাওক আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক দেখিছে কি ধুনীয়া পাহাৰ, অলপ গৈ আছোঁ ফুৰিবলৈ। আকাশীগংগা বুলি কয়। আজি অলপ দিনৰ আগত মই আপোনালোকক দেখাইছিলোঁ, মানে ভালকৈ জেগাটোকো অলপ এক্সপ্ল'ৰ কৰিব নাপালোঁ যিহেতু ফেমিলিৰ লগত আহিছিলোঁ। আজি বাইক ৰাইডত আহিছোঁ, এখন হৈছে মোৰ বাইক লৈ পেলাই আহিছোঁ অলপ ফুৰিবলৈ। তো সম্পূৰ্ণকৈ চাই থাকক। আৰু মই বৰ্তমান এতিয়া টেঙাপানী ৰুটটোত আছোঁ। সিদিনাখন যে আহিছিলোঁ টেঙাপানী, সেই টেঙাপানী ৰুটটোতে আছোঁ বৰ্তমান। আৰু ইয়াৰ পৰা যাব লাগে 20 কিলোমিটাৰমান যাব লাগে। তো সম্পূৰ্ণকৈ চাই থাকক, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। তো ফ্ৰেণ্ডছ, আহি থাকোঁতে এখন ধুনীয়া পাহাৰ পালোঁ। পাহাৰখনৰ দৃশ্য চাওক, কিমানে ধুনীয়া এটা মষ্ট বিউটিফুল দৃশ্য চাওক। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি পালোঁহি আকাশীগংগা ৰুটটো পালোঁহি। চাওক, আগতে মই এবাৰ আহিছিলোঁ, আপোনালোকক দেখাইছিলোঁ, ভালকৈ মানে জেগাটোকো এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ। চ' আজি আপোনালোকক ভালকৈ এক্সপ্ল'ৰ কৰি দেখাইছোঁ। চাওক চাৰিওপিনে গছ গছনি, চাওক কি ধুনীয়া প্লেচ। চাওক আপোনালোকে, বহুতেই ভাল লাগে আহিলে। ইয়াতে আপোনালোকে আহিব আৰু এইটো ৰুট দি গ'লে চিধা গ'লে আপোনালোকে পাব আকাশীগংগা। আৰু বৰ্তমান চাওক চাৰিওপিনে গছ গছনি চাওক। আৰু বৰ্তমান ইয়াত উচ্ছেদ চলি আছে বুলি শুনিছোঁ। ইয়াত বৰ্তমান উচ্ছেদ চলি আছে আৰু ইয়াতে লিখা আছে চাওক, হত্যা কৰিলে আমাক অক্সিজেন কোনে দিব তোমাক, ইয়াত লিখা আছে। চ' চাওক গাড়ীবিলাক কেনেকৈ আহে আপোনালোকে চাওক, বহুত ডেঞ্জাৰাছ ৰাস্তা হয়। আৰু চাৰিওপিনে গছ গছনি আছে, বহুতেই ভাল লাগে। তো ফ্ৰেণ্ডছ, ফাইনেলি এটা পালোহি চুইচ গেট পালোহি। চাওক আপোনালোকে, বুঢ়ীগংগাতে আছে চুইচ গেটটো। চাওক এই ধুনীয়া, চাওক ওপৰত আছে দলং টাইপৰ, আৰু তলত আছে চুইচ গেট। মই এতিয়া বৰ্তমান পানীত আছোঁ। চাওক তো ফ্ৰেণ্ডছ, ফাইনেলি চাওক আমি এটা চুইচ গেট পালোহি। চাওক চুইচ গেটত এতিয়া বৰ্তমান আছোঁ। চাওক পানী বৰ্তমান দেখিছে, ভাল লাগিছে। এইপিনে ৰ'দ আহিছে, মানে চকু মেলিবই নোৱাৰি, বহুতেই ভাল লাগিছে। এইপিনে আছে চুইচ গেট। চাওক এতিয়া বৰ্তমান চুইচ গেটৰ ওচৰতে আছোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি এখন ৰেষ্টুৰেণ্টত আহিছোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে কাজিৰঙা ৰেষ্টুৰেণ্ট। ইয়াতে আপোনালোকে চাওক, এইপিনে ৱালপেপাৰ লগাই থৈছে, কিমানে ভাল লাগে। চাওক ইয়াতে এতিয়া অলপ খাবলৈ আহিলোঁ, যিহেতু বহুত মানে দূৰ জাৰ্ণি কৰি পেলাই আহিছোঁ ফুৰিবলৈ। ত' সেইটো কাৰণে এতিয়া অৰ্ডাৰ দিছোঁ, এতিয়া আনিব গৈছে, খাম, খাই পেলাই ৰাইড আকৌ চুৰু কৰিম।